কিলোমিটাৰ। সন্মুখত দেখা পাইছে ভিক্টোৰিয়েল মেমৰিয়েল হাউচ। এয়া কলিকতাৰ ঐতিহাসিক এটি ঠাই হয় আৰু ঐতিহাসিক মানে এটি মেমৰি হয়। আৰু এয়া আচলতে ভিক্টোৰিয়েল মেমৰিয়েল হাউচ আৰু ইয়াৰ ভিতৰৰ সম্পূৰ্ণ দৃশ্যটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আহক মানে ভিতৰত মানে কি আছে সম্পূৰ্ণ পৰিৱেশটো এয়া দেখা পাইছে মোৰ পিছফালে ভিক্টোৰিয়া মেমৰিয়েল আৰু সন্মুখত মানে এয়া দৃশ্যটো দেখা পাইছে মানে কি সুন্দৰ। আৰু জীৱনৰ এইটো সপোন আছিল কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েল এই প্লেচটো চাবৰ কাৰণে। আৰু আমি আজি সুদূৰ মানে সেই অসমৰ পৰা মোটামুটি 1500 কিলোমিটাৰ মানে ৰাস্তা অতিক্ৰম কৰি আমি এই কলকাতাৰ এইখন ঠাইত উপস্থিত হৈছোঁ। আৰু ইয়াত চাওক মানে কিমান মানুহ ভিৰ কৰি আছে। আৰু সম্পূৰ্ণ মানে ভিতৰ চৰাত আপোনালোকক দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। ইমান ভাল লগা বস্তু এটি আপোনালোকে চাবলৈ কেতিয়াও নাপাহৰিব লাইফত। মানে এই ভিক্টোৰিয়েল মেমৰিয়েল হাউচটো প্ৰত্যেকজন মানে ব্যক্তিয়ে হয়তো মানে আহিবলৈ চেষ্টা কৰিব কলিকতাত। আৰু ভাৰতবৰ্ষৰ মানে হিষ্টৰিকেল প্লেচৰ ইমান বীৰ যোদ্ধা আছিলে আৰু সকলোবোৰ যোদ্ধাৰ ঐতিহাসিক আৰু যিটো ব্ৰেইন আৰু সকলোবোৰ কিন্তু ইয়াতে এই ভিক্টোৰিয়েল হাউচত দেখিবলৈ পোৱা যায়। আৰু আচলতে যিমান বস্তু ইয়াতে আছে কেমেৰাই ঢুকি নাপায় আৰু এইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আপোনালোকে আহিলে গম পাব আৰু কিমান ভাল লাগিব। মন মগজু আনন্দিত হোৱাৰ লগতে জ্ঞানেৰে ভৰি পৰিব আৰু ইতিহাসৰ পাত মানে লুটিয়াই চালে গম পোৱা যাব আচলতে ভিক্টোৰিয়া মেমৰিয়েল হাউচটো কি আৰু কেনেকৈ বনোৱা হৈছে। এইটো আহিবচোন এবাৰ। শিক্ষাৰ লগত জড়িত এই ভিক্টোৰিয়েল মেমৰিয়েল হাউচটো আৰু ছাত্ৰ ছাত্ৰীসকলে যিহেতু শিক্ষাৰ লগত জড়িত বিষয়বস্তু এটি, গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ সপোন দেখিব লাগে এই ভিক্টোৰিয়েল মেমৰিয়েল হাউচটো মানে এবাৰ হ'লেও দৰ্শন কৰিবৰ কাৰণে। মানে কেনেধৰণৰ বস্তু বনাইছে কেমেৰাই আপোনাৰ ঢুকি নাপায়, ইমান বস্তু আছে ইয়াতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ইমান মানুহৰ ভিৰ মানে পৃথিৱীৰ বিভিন্ন চুককোণৰ পৰা বিভিন্ন ৰাষ্ট্ৰৰ পৰা এই কলিকতা এই ভিক্টোৰিয়েল মেমৰিয়েল চাবলৈ মানুহ আহে। আৰু দেখিলেই এনেকুৱা লাগে আচৰিত যেন এইটো বস্তু হয়, সঁচাকেই মানে দেখিব লগা বস্তু এটি। এয়া কলিকতাৰ ভিক্টোৰিয়েল মেমৰিয়েল হাউচ।